এইটো এটা বৰ সৰু কথা তোৰ মুখখন দেখি গম পাইছো তই যে ৰণত হাৰি অহা এটা ফেঁচা চব কামত বাহুৰ জোৰ দেখালে নহব তোৰ ডিঙিৰ ওপৰত থকা এই প্ৰকাণ্ড মূৰটো ব্যৱহাৰ কৰিবি মানে বৰুৱা দেউ কামটোতো হৈছিলে এই গাঁৱৰ ল'ৰাবোৰেহে আপত্তি কৰিলে তই ত্ৰিলোক নামটোহে পালি কিন্তু ত্ৰিলোকখন জয় কৰিব নাজানিলি তই নাৰদ হ'ব লাগিব নাৰদ বৰুৱা দেউ আপোনাৰ কথাবোৰ কিবা মোৰ ওপৰেদি উৰি যোৱা যেন পাওঁ বুজিয়ে নাপাওঁ মই বুজিতো নাপাবিয়ে তই তোৰ মূৰত আছে কি তোৰ এই কামটো মই কৰিম ময়ো চাম সিহঁতে কেনেকৈ বন্ধ কৰিব পাৰে মোৰ এই প্ৰজেক্টটো সিহঁতক খাপ হৈ সুধিম আৰু বেজ হৈ ময়েই জানিম চাহ গাঁওখনত আমাৰ কিটাৰ বাহিৰে আছেনো কোন চবটোৰ আপুনি আৰু সেই যুগল বৰবৰুৱাক আমাৰ ইয়াত কেতিয়াও বিয়াৰ ফেক্টৰী হ'ব নিদিওঁ এইটো কোনোমতে হ'বই নোৱাৰে তাৰ কেমিকেলে গাঁওখনৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতেও পথাৰৰ খেতি মাটিবোৰো বিনষ্ট হ'ব জানো দুৰ্গন্ধ নহ'ব ভালেই হ'ব দে তাৰ গোন্ধ নিচা লাগিলেও লাগক চাহ কথাবোৰ সহজভাৱে ল'লে নহ'ব নহ'লে যুগল বৰবৰুৱাই ইয়াত বিয়াৰ ফেক্টৰী খোলাটো নিশ্চিত পোহৰ আজি নহ'লে আমি এবাৰ বিহুতলীলৈ যাম দে কিহে বিহুতলীত দুইটাই মৰমৰ আদান প্ৰদান কৰিবি নেকি কৰ যদি ইয়াতে কৰ আমি দুয়োটাই চকু মুদি দিম এইবোৰ অভদ্ৰামী কিন্তু মই ভাল নাপাওঁ দেই সিনো তোক কি বেয়াটো ক'লে তোক সঁচাটোহে কৈছে সি এইবোৰ মই ভাল নাপাওঁ দেই এহেঁতে ধেমালিহে কৰিছে অ' পোহৰ বাইদেউ দোকানত চাহ একাপ খুৱাবি বৌ বল বল হেল্ল' বৰুৱা দিউ হয় আচ্ছা নামটো কি আছিলে পোহৰ ন আচ্ছা আপুনি টেনশ্যন ল'ব নালাগে মাত্ৰ 50,000 টকা এটা পঠাই দিব আৰু আপোনাৰ কাম হৈ যাব আচ্ছা ঠিক আছে এয়া আপোনালোকে চাই আছে এই গাঁৱত হ'বলগীয়া উদীয়মান ব্যৱহাৰ মিষ্টাৰ যুগল বৰবৰুৱাৰ বিয়াৰ ফেক্টৰী আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে নিবনুৱা ল'ৰা ছোৱালীসকলৰ বাবে কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে এই গাঁৱৰ উন্নতিৰ হকে বিশেষ ব্যৱস্থা লৈছে হ'ব বাইদেউ এনেকুৱা সংস্থাপন আমাক নালাগে আমাৰ খেতি বাতি আছে তাকেই কৰি খাম তোমাৰ নাম পোহৰ কলিতা তোমাৰ কথাবোৰত পোহৰ আছে পিছে মোৰ নাম দীপ্তি ভাল লগা নাম মই আপোনাক আমাৰ গাঁৱত আগতে দেখা নাই হয় মই এগ্ৰিকালচাৰ অফিচত নতুনকৈ আহিছোঁ আমাৰ এই খেলপথাৰখনত বিয়াৰ ফেক্টৰী হ'বলৈ কেতিয়াও নিদিওঁ আপুনি চিন্তা কৰিব নালাগে আপোনাৰ কথা ৰাখিবলৈ মই চেষ্টা কৰিম ধন্যবাদ তই বাৰু মোক সঁচাই মনে মনে ভাল পাওঁ নেকি নাই হ'ব তেতিয়াহ'লে পিতাই মোৰ কাৰণে ঘৰত ল'ৰা চাইছে সঁচাইনে হ'ব দে তেতিয়াহ'লে মই গৰুকেইটাকে আনিব যাওঁ এই দিন দুপৰীয়াখননো কোনে গৰু আনিবলৈ যায় কি হ'ল মই কি তোৰ কথা নেজানো বুলি ভাবিছ নেকি বান্দৰটো ছোৱালীয়ে হ'বলৈ নিজে ভাল পাবলৈ খোজে মই এইবোৰ বেয়া পাওঁ হ'ব দে লাভ ইউ কি তই কি শুনা নাই লাভ ইউ টু বান্দৰী
কথা সেইটো নহয় বৰুৱাদেউ, মইতো যিমান পাৰোঁ গাঁৱৰ মানুহবোৰক অজলা বনাবলৈ চেষ্টা কৰিছোৱেই। পিছে গাঁৱৰ ল'ৰা এজন পোহৰ, সিহে বৰ আপত্তি কৰিছে, কিন্তু দীপ্তি মেডামৰ জালত সি ফচিছেই। আচ্ছা আইমি, তুমি বাৰু দীপ্তিক লগ পাইছিলানে? তেখেত আমাৰ প্ৰজেক্টৰ কামত গৈছে। মাথো সেই কাগজখনত পোহৰৰ চহী এটা হৈ গ'লে আমাৰ কাম হৈ যাব। মই আচলতে এজন পিপিৰা স্বভাৱৰ মানুহ। মোৰ যিটো বস্তুৰ প্ৰতি আকৰ্ষণ হয় সেই বস্তুটোত মই পিপিৰাৰ দৰে লাগি ফুৰোঁ। মই পিপিৰা। তুমি আহিলা? মই তোমাৰ কাৰণেই বাট চাই আছিলোঁ। পিছে তোমাক দিয়া কথাষাৰ মই ৰাখিব নোৱাৰিলোঁ। বৰ্তমান মই আমাৰ ছাৰৰ লগত কথা পাতিছোঁ। তুমি যদি সেই এগ্ৰিমেণ্ট পেপাৰখনত ছাইন কৰা। হেই, চিন্তা কৰিব নালাগে। চৰি, আপোনাৰ সেই এগ্ৰিমেণ্টখন আপোনাৰ লগতে ৰাখক। পোহৰ, তোমাৰ কথাটো ৰাখিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ। দুদিনৰ চিনাকি যদিও অতি কম সময়তে তুমি মোৰ বৰ আপোন হৈ পৰিলা জানা। ধন্যবাদ আপুনি ইমানখিনি চেষ্টা কৰাৰ কাৰণে। আজিকালি মদতো ভেজাল, প্ৰেমতো ভেজাল। আৰু তই দেখোন কবিয়ে হ'ব পাৰিলি হয়। নকবি অ' গামবুঢ়াৰ জীয়েকৰ আজিকালি যিটোহে লেবেল, মামাই দিয়া 4th গ্ৰেডৰ চাকৰিটো পাই মোৰ গালে ঘূৰিকেই নোচোৱা হ'ল। পিতাইহঁত, তোমালোকক পইচা হ'ব। আপোনাক যদি আমাৰ পোহৰে পাই নহয়, পিঠিত হাল বাই পেলাব, বুজিছে? তোমালোকে ইনচাল্ট মাৰিছা। মই তোমাক এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে ইয়ালৈ মাতি পঠালোঁ, কিন্তু কেনেকৈ ক'ম ভাবিয়ে পোৱা নাই। চাওক, কি ক'ব আছে সোনকালে কওক। মই তোমাক ভাল পাই পেলাইছোঁ পোহৰ। চাওক, এইবোৰ ক্ষেত্ৰৰ পৰা মই দূৰত থাকিব বিচাৰোঁ। মই তোমাৰ আনচাৰটোলৈ বাট চাই ৰ'ম। আপুনি বাট চাবহে পাৰিব, কিন্তু এনচাৰ কেতিয়াও নাহে। লাহে দৈ বেলি জাগৈ যাবৰে মনে পিয়াক লৈ এপাক ওলাবৰ মিলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে। মই তোমাৰ আনচাৰটোলৈ বাট চাই ৰ'ম। আপুনি বাট চাবহে পাৰিব, কিন্তু এনচাৰ কেতিয়াও নাহে। হিয়াতে খেলিবৰ লাহে ইমান সৰু কাম এটা তোমালোকৰ পৰা সম্ভৱ হোৱা নাই। মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু কিন্তু কি এইটোৱে ক'ব বিচাৰিছা যে কৰিব নোৱাৰিলো? মই জানো তোমালোকৰ পৰা এইবোৰ কাম কেতিয়াও সম্ভৱ নহয়। আৰু দীপ্তি ক'ত? মোৰ কামৰ কাৰণে চাকৰি দি আহিছিলোঁ। তাই সেই ল'ৰাজন পোহৰৰ প্ৰেমত বলিয়া হৈ পৰিছে। তোমালোকৰ দ্বাৰা একোৱেই সম্ভৱ নহয়। সেই কামটো মাত্ৰ কৰিব পাৰিব একমাত্ৰ ৰকী।
একো এটা কৰক যাতে তৰা এই পৃথিৱীৰ পৰা নোহোৱা হৈ যায়। আপুনি চিন্তা কৰিব নালাগে, আকাশৰ সকলো তৰা মই নোহোৱা কৰি দিম। কলা মেঘৰ ডাৱৰে মই সকলো ঢাকি পেলাম। আজি এই ৰখিলে মনত পৰা বিশেষ কাৰণ। ঠিক আছে, আপুনি ফটো আৰু পেমেণ্ট কৰি দিয়ক, কাম হৈ যাব। এনেকুৱা লাগে এদিনেই আমাৰ পথাৰখন নোহোৱা হৈ যাব। তুমি এতিয়া এইবোৰ বাদ দিয়াচোন। পিছে মই এতিয়া এনেকেই থাকিম নেকি? নমস্কাৰ প্ৰেমিক প্ৰেমিকাসকল, মোৰ নাম ৰকি। এতিয়া এটা বিশেষ কাৰণ হ'ল দুইজনকে স্বৰ্গবাসী কৰা। দলিসা পাৰিছো মনদাহি পোহৰ, মোক ক্ষমা কৰি দিবা পোহৰ। তোমালোক দুজনক মাৰিবলৈ মই ৰকিক কণ্ট্ৰেক্ট দিছিলোঁ। মই জানো পোহৰ, ভগৱানে মোক কেতিয়াও ক্ষমা কৰি নিদিয়ে। কোৱা পোহৰ, মোক ক্ষমা কৰি দিবানে? কোৱা পোহৰ, মোক ক্ষমা কৰি মই তোমাক ভাল পাই পেলাইছো পোহৰ। তোমাক মোক লাগিবই। তুমি যদি মোৰ নোহোৱা তেনেহ'লে আন কাৰোৰে হ'ব নিদিওঁ।